যাৰ বিৰুদ্ধে ৰাজ্যত ধাৰাবাহিক আন্দোলন। The streets of Guwahati are once again buzzing. মোৰ গল্পৰ নাম হ'ব চেণ্টি। এই হোষ্টেলখনে শিকাইছে হোৱাট ইজ চেণ্টি। যিখন বিশ্ববিদ্যালয় জাতিৰ মাত হ'ব বুলি প্ৰতিষ্ঠা কৰা হৈছিল তাত কেৱল আমি পেটৰ ভাত বিচাৰি অহা নাই। অনিদা তোমাৰ ৰুমমেট নেকি? কালিৰ ভিতৰত কেলা হয় মোৰ ৰুম নহ'লে হোষ্টেল। তোক যদি নেক্সট টাইম দেখা পাওঁ নহয় চাবি কেলা। আমি সকলো বুজিব লাগিব আৰু সকলো সহিবও লাগিব। তাই দেখিলে জ্বৰ উঠি যায় ৰে। বাল প্ৰেমত পৰি মানুহৰ জ্বৰ ভাল হোৱা শুনিছিলোৱে, জ্বৰ উঠা এইবাৰ প্ৰথম শুনি আছো। মোক বাৰ্থডে গিফ্ট এটা লাগে। কোৱা, বেছি দামী নহ'লে দিব পাৰোঁ। মোক আপোনাক লাগে। মই ইয়াত প্ৰেম কৰিবলৈ অহা নাই, ৰাজনীতি কৰিবলৈ আহিছো। চব গেম খেলিবলৈ হাত ভৰি নালাগে। মোৰ লাগে মোৰ তেজ গৰম, মাথাত ঠাণ্ডা। তুমি মাজে মাজে মদ খাবা দিয়া, কাৰণ মদ খালে তুমি বেছি মৰম কৰা। মদ হৈছে স্বৰ্গীয় আৰু ৰজাই পান কৰে। এই অফিচটোৰ এটা ঐতিহ্য আছে, অসম আন্দোলনৰ আৰম্ভণি ইয়াৰ পৰাই হৈছিল। আমি নামানো তোমাৰ দৰে ইমোচনেল মানুহে পলিটিক্স কৰিব নালাগে। চব খতম। সকলো বস্তু আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব পাৰি নাই। তই এজন নেক্সট ট্ৰাই কৰিব পাৰ। কেলা মদ ভাল। তই যেনেকৈ RCCটোক ভাল পাওঁ তেনেকৈ প্ৰত্যেকখন প্ৰত্যেকজন হোষ্টেলৰে নিজৰ হোষ্টেলক ভাল পায়। প্ৰত্যেকখন হোষ্টেলৰ এটা নিজা নিজা কাহিনী থাকে। জিঅ' কেম্পাছত ইলেকশ্যনৰ বাহিৰেও আৰু কিবা কিবি থাকে। তুমি খেলিব নোৱাৰিলা বুলি কি এতিয়া মোৰো বাট মাৰিবা নেকি? তুমি ইলেকশ্যন খেলিলে মই তোমাক হৰুৱাম, কি কৰিবা? ইজিৰ পৰা খেলিম, হাৰিম লাগিলে, কিন্তু চবকে লছ কৰাই যাম। এইটো জাষ্ট ইউনিভাৰ্চিটি ইলেকশ্যন হয়। মোৰ কাৰণে জাষ্ট ইলেকশ্যন নাছিল ভাল। নাজানো তোমাক কি প্ৰয়োজন, লাহে লাহে মই তোমাক ভাল পাব ধৰিছোঁ। মোৰ এজন ল'ৰাক ভাল লাগে। দাদা কেনেকুৱা লাগিলে আজি? বহুত ভাল লাগিলে দাদা। কৃষ্ণচূড়া ফুলিলে আৰু ভাল লাগিব। এবাৰ চাকৰি নাপালে হেনো সি আলফাত যাব। অথৰিটিয়ে আজিয়ে হোষ্টেল খালী কৰিব দিছে।